बे समाव मोनसे सोमोनांथाव जाथाय कक्राझार जिल्लानि सिङाव मोनसे सोमोनांथाव बुथारनाय जाथाय बे जाथाया कक्राझार जिल्लानि नायगाव आमगुरि गामियाव नुजाथिदों सासे 40 बोसोर बैसोनि आइजोनि गोथै सहखौ न'नि साखाथियाव थानाय दैखर सिंनिफ्राय बोखांनो मोनदों थैनाय आइजोनि मुंखौ सुमि किस्कु होननानै मिथिनाय जादों रिपर्टनि बादिब्ला बे जाथाया बै समाव जादोंमोन जेब्ला नखरनि गुबुन सोद्रोमाफोरा न'नि बायजोआव दंजोबोमोन बे जाथाया ओनसोलनि सुबुंफोरनि गोसोआव गिखांनाय सोमजिहोदों बे समाव पुलिसआ थैनाय आइजोनि दुइसिन फिसाज्लाखौ जाथायजों लोब्बा थानायनि सन्देहजों हमनानै लांदों आरो जाथायनि सायाव गुवारै नायबिजिरनायखौ जागायदों सुलुंफोरनिफ्राय मिथिनाय बादिब्ला पुलिसआ फिसाज्लाखौ दायजों लोब्बा थानायनि सन्देहजों हमदोंब्लाबो नाथाय बिबानगिरिफोरा दासिमबो जेबो थांखिखौ फोरमान खालामाखै कक्राझार पुलिसआ जाथायनि गासैबो गुदि खिथाफोरखौ मिथिनो थाखाय जाथाय जानाय जायगायाव गावसोरनि नायबिजिरनायखौ सोलिगासिनो दं কি ক'ব আপুনি যেটো মৃত্যু হ'ল এজন মহিলা মই একচুৱেলি মই ৰাতিপুৱা মই পথাৰত গৈছিলোঁ তেতিয়া আমাৰ গাঁৱৰ পৰা খুব মোৰ ওচৰলৈ ফোন আহি আছিলে মই ডাউট কৰিছোঁ কিহৰ কাৰণে ফোন কৰি আছে তাৰপিছত মই ফোন ৰিচিভ কৰিলোঁ তেতিয়া গম পালোঁ যে বোলে কোনোবা এজন মোৰে ৰিলেটিভ হয় মোৰ কাকি হয় তেখেতক মাৰি ঘৰতে মাৰিছে ঘৰত মাৰি কুৱাত পেলাই দিয়া হৈছে তেনেকুৱা টাইপৰ এতিয়া আমি ইয়াত আহি পালোঁ যে চালোঁ যে হয় কুৱাত পেলাই দিছে কেনেকৈ এইটো কি হ'ব পাৰে এনে আইডিয়া আপোনাৰ আইডিয়া এনে মই এটা ছাছপেক্ট আমাৰ এটা সন্দেহ হৈ আছে চাগে ফেমিলিৰ কিবা এটা হ'ব পাৰে তেনেকৈ লাগি আছে বেলেগ মানুহ থাকিব পাৰে নাপাৰে নাজানো ফেমিলি তেওঁলোকৰ তেওঁৰ স্বামী আছে আৰু 3জন ল'ৰা আছে আৰু আমি জানো যে তেওঁৰ স্বামীয়ে ৰাতি বাগানত ধুবুৰী জিলাৰ এটা বাগান আছে ওচৰতে বাগানত ডিউটি কৰিব যায় এতিয়া তেওঁলোকক ফেমিলিৰে কোনোবাই কৰিছে নেকি তেনেকুৱা ধৰণৰ এটা ডাউট লাগি যায় মানে এতিয়া মানে আমি ক'ব কাজিয়া চাজিয়া একো নাই কিন্তু আমাৰ কথা হ'লে এটাই কথা হ'ল যে কালপিটজন যোনে নহওক কিয় ফেমিলিৰে হওক বাহিৰৰ হওক আমাক কালপিটটোক ধৰি দিব লাগে আমি প্ৰশাসনক এইখিনিয়ে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যেনেকৈ পাৰক আমাক কালপিটটোক ধৰি দিয়ক কাৰণ কালপিটটোক ওলাবই লাগিব বেলেগ ধৰণৰ তেনেকুৱা এটা ডাইনাৰ সন্দেহ তেনেকুৱা নাই কাৰণ একদম সাধাৰণ মানুহ আছিলে সাধাৰণ মহিলা আছিলে এনে অলপ চলপ মানে মদ বিক্ৰী কৰিছিলে ঘৰতে আৰু বাগানত কাম কৰিছিলে তেওঁৰ হাজবেণ্ডে তো এনে শান্তিতে চলি আছিলে ফেমিলি শান্তিতে 3টা ল'ৰা 2জন ল'ৰা কলেজত যায় এজন ল'ৰা স্কুলত যায় তো তাৰে ভিতৰত মানে কি ক'ম আৰু কোনেও কৰিছে কোনে কৰা নাই এতিয়া আমি ৰাতিকেতো ক'ব নোৱাৰোঁ কিন্তু যে তদন্তহে গম পাম তো চাই লওঁ এতিয়া মই যেতিয়া কুৱাত গৈ চাইছোঁ তাতে মানে বডিটো দেখা নাযায় অকল কাপোৰটো দেখা যায় কিন্তু তেওঁক যে মাৰিছে এই পাটিত পাকাত হৈ আছিল না পাটি দি টানি লৈ গৈছিলে টানি লৈ গৈ কুৱাত পেলাই দিছে হয় কুৱাত পেলাই দিছে কাপোৰটো দেখা যায় বডিটো এতিয়ালৈকে দেখা নাযায় এতিয়া প্ৰশাসনে কি ব্যৱস্থা কৰে প্ৰশাসনে ব্যৱস্থা কৰে চালেহে গম পাওঁ ঠিক আছে ধন্যবাদ কি হৈছে কি ঘটনা হৈছে ইয়াত কি জায়গাটোৰ নাম নাইগাঁও আমগুৰি কি হৈছে ঘটনাটো মাৰা হৈছে আৰু মইতো গম নাপাওঁ যে কি হৈছে ৰাতি মই এনে 9টাৰ পৰা 11টা পৰ্যন্ত মোবাইল চাই কিনে ঘুমালো আৰু ৰাতি 2টাত উঠি পেচাব কৰিবলৈ বাহিৰত গ'ল তাৰ পাছত আহি চালো যে মা আৰু ভাইটো ঠিকে আছে তেতিয়া আৰু সকালত উঠি মই ঘটনাটো শুনা পালো কি হৈছে মানে এইটোতো ক'বই নোৱাৰো মাৰ্ডাৰটো হৈছে আৰু আমাৰ ভাইটো মানে সকালে বিচাৰিছে মাক পোৱা নাই সেইকাৰণে ৰুমত গৈ তো ব্লাডটো দেখা গ'ল আৰু চেণ্ট বিৰাট হৈছে তাকে ফলো কৰিল বাহিৰত আছিল অলপ ব্লাড আৰু টানি পিনি লৈ গৈছিল মাক সেইটো ফলো কৰি গেটৰ বাহিৰত গ'ল তেতিয়াতো আৰু ব্লাড আছিল ব্লাডক ফলো কৰি গ'ল তেতিয়া যাই পিনে কুৱাত পাল কুৱাত পেলাই দিছিল কুৱাত পেলাইছিল কুৱাটো আমাৰ মামাৰ কিমান দূৰত হ'ব ঘৰৰ পৰা এই যে তাতে আছে ওচৰতে পিছত আৰু একো হোৱা নাই তাৰপিছত চাৰিবিলাকক কল কৰিছে পুলিচক তেতিয়া আহিছে ঘৰত কোন আছিল ঘৰত ভাই আৰু মা এটা ৰুমত আছিল আৰু দাদা আৰু বৌ এটা ৰুমত আৰু মই এটা চিংগল ৰুম মোৰ কাৰণে আছে এটা তাত ভাই যে আছিল ভাই মাৰ লগত আছিল ভাই একো গম নাপায় আৰু দেউতা নাইট ডিউটি যায় ক'ত বাগানত ফেক্টৰী ৰাতিপুৱা কেইটা বজাত গম পাইছে মই এনে 4:30 মান তো কি বুলি ডাউট করছে এনে সন্দেহ এনে মার্ডার কোনে করবা পারে মার্ডার তো আৰু
একো বেলেগ মানুহতো না গম নাপায় যে তাত কুঁৱা আছে, এইটোতো গাঁৱৰে মানুহ হ'ব পাৰে। তো ঘৰৰ কি দৰ্জা চৰ্জা খোলা থাকে নেকি নাকি? নহয় সকালে এনে ভাইটো গ'লেতো এনে দৰ্জাটো খুলি থাকে বাহিৰতো। ভাই ৰাতিপুৱা ভাই ক'তবা ওলাই গৈছিল নেকি? এই তো এই 6টাত উঠি পিনে মাক বিচাৰিছিল। অ', আৰু মাৰ এনেকুৱা মাৰটো হৈছিল এনে 3-3:30 মানৰ ভিতৰতে হ'ব লাগে। আৰু 4টাততো পুৰা সকাল হৈ থাকে না। তো তেতিয়া ভাই নাছিল, ভাই আছিল তেতিয়া। ৰুমত আছিল নেকি? ৰুমতে আছে, গম নাপায়। গম নাপায়। আৰু একো হাল্লা হোৱা নাই মাৰ খবৰত। কি নাম মাৰ? সুমি কিস্কো। বয়স কিমান হ'ব? এনে 40 হ'ব। 40 না? এতিয়া এতিয়াতো ওলোৱাই নাই বডিটো। বডিটো পোৱাৰ ভিতৰতে আছে। এতিয়া আহিছে, এতিয়া ওলাব। কিবা কাজিয়া লাগিছিল? কাজিয়া ঘৰত একো কাজিয়াই নহয় ঘৰত। কাৰোবাৰ লগত কাজিয়া পেচাল? মা কাকো কোনো কথা নাই। আৰু এনে বেয়া বস্তুও নাখায়, কিছু নাখায়, তামোলো নাখায়। মা কিবা কামো কৰিছিল? বাগানত কাম নকৰে, ঘৰতে কাম কৰে, খালি ঘৰত থাকে। কেইজন মানুহ ঘৰত থাকে? টোটেল 6 জন। মা আছিল, বাবা, বৌ, দাদা আৰু ভাই আৰু 6 জন। সম কিস্কো।